হালবাৰী জিলা সমিতিৰ উদ্যোগত কালপানী আঞ্চলিক সমিতিৰ আৰু ৰাইজৰ সহযোগত আমি কালপানী বজাৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছোঁ অজি দুখ আৰু পৰিতাপৰ বিষয় যে আমি এখন শুদ্ধ এনআৰচি বিচাৰিছোঁ 1971 চনৰ 25 মাৰ্চ ভিত্তিবৰ্ষ হিচাপে আমি শুদ্ধি বিচাৰিছোঁ আৰু 2015 চনৰ পৰা সুন্দৰভাৱে এনআৰচিৰ কাম চলি আছে আৰু 31 আগষ্টলৈকে আমি এখন শুদ্ধ এনআৰচি পাম কিন্তু ইয়াৰ মাজত এখংকৈ ৰাজনৈতিক ব্যক্তিসকলে ষড়যন্ত্ৰ কৰি পেলাই এনআৰচিৰ বিধি বদলি কৰাৰ চেষ্টা কৰিছে। আপোনালোকে জানে যে এছঅ'পিৰ গাইডলাইন মতে কমসে কম এজন ব্যক্তিক 15 দিন আগত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে 15 দিন আগত নোটিছ পাব লাগে জাননী পাব লাগে কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে যোৱাকালি 24 ঘণ্টা আগত চুনতলিত তেওঁলোকক হেজাৰ হেজাৰ মানুহৰ ওপৰত নোটিছ জাৰি কৰিছে আৰু নোটিছ দিয়াৰ লগে লগে 24 ঘণ্টা আগত নোটিছ দি 500 কিলোমিটাৰ 600 কিলোমিটাৰ 30-32 হাজাৰ টকা গাড়ী ভাড়া কৰি পেলাই তেওঁলোকে শিৱসাগৰ ডিব্ৰুগড়লৈ এনআৰচি হিয়াৰিঙত যাব লগা হৈছে। সেই সংঘাতত যোৱাকালি চুনতলিৰ পৰা এখন বাছ 52জন যাত্ৰীৰে শিৱসাগৰলৈ গৈ থকা অৱস্থাত মানে ট্ৰাকৰ লগত এক্সিডেণ্ট হৈ সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈ আছে। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। কালি যিসকল ব্যক্তি আহত হৈছে আৰু নিহত হৈছে পূৰণৰ কাৰণে 5 লাখ টকাকৈ আমি এবিএমচিৰ ফালৰ পৰা দাবী কৰিছোঁ। লগতে এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাই যি মহিমন্তলী আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সন্তুষ্ট কৰাৰ কাৰণে আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে অসমৰ এজন বিধায়ক হীৰাদিত্যৰ হৰণাপন্ন হৈ পেলাই যি ধৰণে এনআৰচিৰ ব্যাঘাত জন্মিব চেষ্টা কৰি আছে এই ক্ষেত্ৰত আমি এবিএমচি হাত সাবটি বহি নাথাকোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে এখন শুদ্ধ এনআৰচি হোৱাৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব লাগে। অন্যথাই কিন্তু অসমৰ যদি পৰিস্থিতি বেয়া হয় তাৰ কাৰণে অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণ দায়ী হ'ব লাগিব। কাৰণ এখন শুদ্ধ এনআৰচিৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ জানে শুদ্ধ এনআৰচি প্ৰস্তুত হৈ আছে তাৰ মাজত যি বিধি বদলি আৰম্ভ কৰিছে সেই বিধি বদলি বন্ধ কৰিব লাগিব। আমি শুদ্ধ এনআৰচি বিচাৰিছোঁ। ফাৰ্ষ্টৰ পৰা আমি এবিএমচি সহযোগ কৰি আছোঁ। বিভিন্ন এলেকাৰ প্ৰতীক হাজেলাক আমি ক'ব বিচাৰিছোঁ যে আপুনি সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশক সন্তুষ্ট কৰাৰ কাৰণে এটা বক্তব্য দিয়ে আকৌ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় চৰকাৰক মানে সন্তুষ্ট কৰাৰ কাৰণে আৰু এটা মানে মন্তব্য দাঙি ধৰে। গতিকে আজিৰ পৰাই এই জাননী বন্ধ কৰিব লাগে কাৰণ ইতিমধ্যেই সুপ্ৰিম কোৰ্টে নিৰ্দেশনা দিছে কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নহ'ব, কোনো পুনৰ ভেৰিফিকেশ্যন কৰা নহ'ব। শুদ্ধ এনআৰচি 31 আগষ্টলৈকে আমি বাট চাই আছোঁ। এতিয়া কোনো ধৰণৰ আজিৰ পৰাই এটা জাননী প্ৰেৰণ কৰে যদি জাননী প্ৰেৰণ কৰি সংখ্যালঘুৰ ওপৰত হাৰাশাস্তি কৰা হয় আমি কিন্তু হাতাপতি বহি নাথাকোঁ। আমি কিন্তু ইয়াৰ কাৰণে অসমত যি পৰিস্থিতি হ'ব সেই পৰিস্থিতিৰ কাৰণে কিন্তু অসমৰ কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতীক হাজেলা দায়ী হ'ব লাগে।